নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে ছিংগল ট্ৰান্সফাৰ আৰু শিক্ষকে টিউচন কৰিব পাৰিব নে নোৱাৰিব বা তাত কি চৰ্ত আছে সেইখিনি কথাৰ ওপৰত তেওঁ নিজৰ মন্তব্য আগবঢ়াইছে। বলক সেইখিনি আমি চাওঁ তেওঁ এই বিষয়ে কি ক'লে। টিউচনৰ কথাটো আহিল, একজেক্ট বাক্যটো লিখা আছে তেওঁৰ নিজৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক টিউচন ল'ব নহয়। যিখন বিদ্যালয়ত তেখেতে শিক্ষকতা কৰে সেই বিদ্যালয়খনত শিক্ষকতা কৰাৰ কাৰণে চৰকাৰে তেখেতক দৰমহা দিয়ে। সেইখন নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক তেওঁ বিদ্যালয়ত নপঢ়াই বেলেগে ক'তো টিউচন ল'ব নোৱাৰে। বাকী শিক্ষক এজনে তেওঁৰ ডিউটি আৱাৰৰ বাহিৰত তেওঁ ৰাতিপুৱা সময় অলপমান বেছিকৈ উলিয়াই, গধূলি অলপমান বেছিকৈ উলিয়াই, তেওঁ বেলেগ কিবা কিবি কৰে, টিউচন কৰে, তাত আমাৰ আপত্তি নাই। কিন্তু নিজৰ বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আকৌ পৃথকে পইচাৰ বিনিময়ত টিউচন ল'ব নালাগে, সেই কথাটোহে কোৱা আছে। মেডিকেল গ্ৰাউণ্ডটোৰ বহুত গ্ৰাউণ্ড আছে, কিন্তু কোনো ব্যক্তিৰ কোনো দুৰাৰোগ্য ৰোগ হৈছে, চিৰিয়াছ প্ৰব্লেম হৈছে, কাৰোবাৰ কিডনী ফেইলিয়াৰ হৈছে, কাৰোবাৰ কেঞ্চাৰ হৈছে, চৰকাৰখনে সহানুভূতিৰে তেখেতৰ যাতে বদলীকৰণো কৰি আৰু চিকিৎসাৰো ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে এখন উইণ্ড' খোলা ৰাখিছে, দুখন উইণ্ড' খোলা ৰাখিছে। এখন হ'ল ডিচিৰ কাৰণে, ডেপুটি কমিশ্যনাৰৰ কাৰণে, আনখন হ'ল চৰকাৰৰ কাৰণে। গ্ৰাউণ্ডটো হ'ল যিটো নৰ্মেল যিখিনি গ্ৰাউণ্ড আছে যে সেইখিনি হ'ল যে 10 বছৰ যিসকলে সম্পূৰ্ণ কৰিছে, কাৰণ তো ট্ৰেন্সফাৰৰ কোনো ব্যৱস্থাই নাই। আমি চাকৰিত জইন কৰাৰ দিনাখনে মই বৰপেটাত চাকৰি কৰিম বুলি চিলেকশ্যন কৰি চইচ কৰি পেলাই মই বৰপেটাত চাকৰি কৰিছোঁ। এতিয়া মই বৰপেটাৰ পৰা বদলি কৰি দিলে বৰপেটা জিলাখনে চাফাৰ কৰিব, তাৰ স্কুলখনে চাফাৰ কৰিব। চ' এক্সেপশ্যনেল কেছবিলাকৰ কাৰণে এক্সিজেঞ্চি গ্ৰাউণ্ড আছে। বাকীসকলে এতিয়ালৈকে আইনত যি ব্যৱস্থা আছে 10 বছৰ সম্পূৰ্ণ কৰিলে আৰু তেখেতৰ ট্ৰেন্সফাৰটোৱে PTR টো যদি এফেক্ট নকৰে তেতিয়াহ'লে তেওঁলোকক আমি ট্ৰেন্সফাৰ